খালী বটলৰ কথা। খালী বটলে চকু নোজোৰায়। সুৰা, পানী অথবা ঔষধৰ খালী বটল কাৰো প্ৰয়োজন নাই। বটল বিচাৰি ফুৰা ল'ৰাটো এই বাটেৰে আহে মাজে মাজে, মোৰ ঘৰৰ আগেৰে আগুৱাই যায়। খালী বটলবোৰ তাৰ জীৱিকা, পিয়াহৰ পানী, ভোকৰ ভাত, খালী বটল সেয়ে তাৰ জীৱনৰ মালিকা। খালী বটল কাকো নালাগে, যিদৰে মোক নালাগে, নিবিচাৰোঁ, নালাগে চাগে আপোনাকো। খালী বটল বিচৰা ল'ৰাটোৱে সেইবোৰ গোটায়, যি তাৰ হেঁপাহৰ ধন। পানীয় অথবা জীৱনদায়িনী ঔষধৰ উচ্ছ্বাসত আপুনি অথবা মই বটল কিনো, সাঁচি ৰাখোঁ অথবা পেলাই দিওঁ খালী হ'লে। খালী বটল বিচৰা ল'ৰাটোৱে নাজানে, খালী বটলবোৰৰ মহিমাৰেই এনেকৈ জীয়াই থাকে সুখী মানুহবোৰ। খালী বটলেৰে জীপাল কৰি এই জীৱন। সি বটল বিচাৰি ফুৰে, অলিয়ে গলিয়ে, নলা নৰ্দমাই ঘৰে ঘৰে, খালী বটলৰ তাগিদাত মাথো ভোগ পুৰাবলৈ। খালী বটলবোৰ ৰৈ থাকে তাৰ বাবে, ক'ৰবাত এই সকৰুণ জীৱনৰ ৰখীয়া হৈ। খালী বটল আমাক নালাগে, নেতাবোৰে মাথো তাত পুৰণি সুৰা বেচে, নতুন বটলৰ সপোন দেখুৱাই। খালী বটল বিচাৰি ল'ৰাটো ঢপলিয়াই আমাৰ চকুৰ আগেদি অহৰ্নিশে। খালী বটলেও তাক নিজৰ কাহিনী শুনায়, আপুনি শুনে নে নুশুনে সেই কাহিনী, মই যাক আওকাণ কৰিব নোৱাৰোঁ।